ৰাজ্যত হাফ লকডাউনৰ মাজতো শুকুৰবাৰে অসম বিধানসভা চৌহদত উদুলি মুদুলি পৰিৱেশ। পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিন। কোভিড পৰিস্থিতিৰ মাজতো পুৰণি বিধায়কৰ অন্তহীন উৎসাহ। পঞ্চদশ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে ৪৬ গৰাকী নতুন বিধায়ক। ইয়াৰে কনিষ্ঠতম হৈছে চেঙা সমষ্টিৰ ২৭ বছৰীয়া বিধায়ক আশ্ৰাফুল হুছেইন। চেঙা সমষ্টিৰ জনগণে অনেক আশা আৰু প্ৰত্যাশা লৈ আমাক ভোট প্ৰদান কৰিছিল আৰু আপোনালোকে নিশ্চিতভাৱে জানে যে অসমৰ আটাইতকৈ পঞ্চদশ বিধানসভাত অসমৰ আটাইতকৈ কনিষ্ঠজন বিধায়ক হিচাপে আমি বিবেচিত হৈছোঁ। মাত্ৰ ২৭ বছৰ বয়সত আজি বিধানসভালৈ আহিছোঁ। পবিত্ৰ বিধানসভাৰ যি ঐতিহ্য আছে, যি মান আছে, সেয়া আমি ৰক্ষা কৰিব লাগিব। চেঙা সমষ্টিবাসী জনগণ তথা অসমবাসীৰ যি প্ৰত্যাশা আছে তাক বাস্তৱত ৰূপায়িত কৰিব লাগিব। আমি চেঙা সমষ্টিবাসী জনগণক যি প্ৰতিশ্ৰুতি দি বিধানসভালৈ নিৰ্বাচিত হৈ আহিছোঁ, সেই প্ৰতিশ্ৰুতিসমূহ আখৰ আখৰে পালন কৰিবলৈ আমি আহুক পুৰুষাৰ্থ কৰিম। এই চেগতে AIUDF দলৰ সুপ্ৰিম হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি আৰু বিভিন্ন স্তৰৰ কৰ্মকৰ্তা, জিলা সমিতিকে আদি কৰি সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি যি মেহনতৰ জৰিয়তে আমাক বিধানসভালৈ লৈ আহিছে, তেওঁলোকৰ মনৰ যি আশা, সেই আশা আমি সম্পূৰ্ণ বাস্তৱত ৰূপায়িত কৰিম। কেৱল ৯ বিধায়ক